Hello friends, আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো সেই সকল লোকৰ কাৰণে লৈ আহিছো যিসকল লোকে পতঞ্জলিত চাকৰি কৰিম বুলি ভাবি আছে। Hello friends, মই হলো শামছ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে কেনেকৈ আপুনি পতঞ্জলিত চাকৰিৰ বাবে আবেদন কৰিব লাগিব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ ভালদৰে চাই যাব যাতে লাগতিয়াল কথাবোৰ ৰৈ নাযায়। লগতে ভিডিঅ'টো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ' আপোনালোকলৈ পঠাই থাকিব পাৰো। বলক এতিয়া আপোনাক মোবাইলৰ স্ক্ৰীনত গৈ কেনেকৈ পতঞ্জলিত আবেদন কৰিব পাৰি দেখুৱাই দিম। পতঞ্জলিত আবেদন কৰিবলৈ হলে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব লাগিব। মই ইয়াত গুগল ব্ৰাউজাৰটো অন কৰিছো। ইয়াৰ পিছত ওপৰৰ সাৰ্চ বাৰত গৈ আপুনি পতঞ্জলি কেৰিয়াৰ বুলি লিখি সাৰ্চ কৰি দিব। তাৰ পিছত আপোনাৰ ওচৰত এইটো পেজ খোলা হ'ব আৰু ওপৰৰ যিটো লিংক আহিছে তাত আপুনি ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এইটো পেজ খোলা হ'ব। এইখন হল পতঞ্জলিৰ এপ্লিকেশন ফৰ্ম আৰু এইখনতে আপুনি পতঞ্জলিত চাকৰিৰ বাবে আবেদন কৰিব লাগিব। ইয়াত ওপৰত আহিছে নেম অফ এপ্লিকেণ্ট, ইয়াত আপোনাৰ নাম লিখিব। নেক্সট আপুনি যিটো বিভাগত চাকৰি কৰিম বুলি ভাবে সেইটো বিভাগ সিলেক্ট কৰি ল'ব। ইয়াত আছে ASM এৰিয়া সেলছ মেনেজাৰ, তাৰ পিছত SO সেলছ অফিচাৰ, নেক্সট TSI টেৰিটৰি সেলছ ইনচাৰ্জ। আপুনি যিটো বিভাগত চাকৰি কৰিম বুলি ভাবে সেইটো সিলেক্ট কৰি ল'ব। নেক্সট ইয়াত আপোনাৰ কন্টেক্ট নম্বৰ দিব। নেক্সট যদি আপোনাৰ অল্টাৰনেটিভ কন্টেক্ট নম্বৰ আছে তলত দিব, যদি আপোনাৰ ইমেইল আছে ইয়াত দিব। নেক্সট হল আপোনাৰ এডুকেশ্যন, আপোনাৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে ইয়াত দিব। নেক্সট যদি আপোনাৰ কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে ইয়াত দিব। নেক্সট আপোনাৰ জেন্ডাৰ সিলেক্ট কৰি ল'ব আৰু ইয়াত যদি আপুনি কিবা কাম কৰি আছে ইয়াত দিব। নেক্সট আপুনি যিখন ঠাইত কাম কৰি আছে সেইখন ঠাইৰ লোকেশ্যন ইয়াত দিব আৰু একেবাৰে তলত আপোনাৰ আপলোড ৰিজিউম, ইয়াত আপোনাৰ ৰিজিউমখন বা বায়োডাটাখন আপলোড কৰি সেন্ড কৰি দিব। যদি আপুনি এইটো পোষ্টৰ কাৰণে কোৱালিফাই হয় তেতিয়াহ'লে সিহঁতে আপোনাক নিশ্চয় ফোন কৰিব। গতিকে এনেদৰে পতঞ্জলিত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আজিৰ কাৰণে ইমানতে আপোনাৰ পৰা বিদায় লৈছো। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাৰ ওচৰত উপস্থিত হ'ম। তেতিয়ালৈকে ভালদৰে থাকিব, সুৰক্ষিত থাকিব।